Hi, hello, welcome back to my YouTube channel. আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ যিটো ব্লগ চাই আপোনালোকে নিশ্চয় ভাল পাব। সো আজিৰ ব্লগটোত এটা এক্সাইটেড মুভমেণ্ট লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু এটা কথা, আজি আমি কি কৰিম সব দেখা পাব আপোনালোকে। আজি হ'ল সানডে, মোৰ অফিচ নাই, সব অফিচ বন্ধৰ কাৰণে ওলাই যাম। আমি যাম ফাৰ্ষ্টত আমি ক'ত যাম চাব। তাৰপিছত এতিয়া উঠিলোঁ, ৰাতিপুৱা হ'ল উঠি এতিয়া ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্টৰ কাৰণে মোৰ ইয়াতে ৰেডি হৈ আছে ব্ৰেড, কণী আৰু চববিলাক চব ৰেডি হৈয়ে আছে। খাম আৰু দেন বলক খাই লওঁ, খাই কেনে আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্ৰেকফাষ্টটো কৰি কেনে তাৰপিছত ষ্টাৰ্ট কৰিম। কি হয় দেখা পাব। কণী, ব্ৰেড, চচ সব লগোৱা আছে। এক কাম মাৰি দিয়া আৰু আপোনালোকে খাব নেকি? খাই লওক আপোনালোকে এক কামোৰ। বঢ়িয়া থা গুৰু। দেন ময়ো খাওঁ। বলক अबे जल्दी बोल, कल सुबह पनवेल निकलना। খাই মোৰ ভোক লাগিছে ৰাতিপুৱা একো নাই। আৰু এটা কথা, আজি ভিডিঅ'টোত আমি কৰিম চেলেঞ্জ ফুচকাৰ। চ' চাহটো খাই কিনে ফুচকাটো আনিব যাওঁ, আনি চাওঁ কি হয় কি নহয়, কেনেকুৱা চেলেঞ্জ কৰোঁ। ভিডিঅ'টোত আপোনালোকে চাই দিয়ক, গম পাব। চিয়েছ। সো গাইজ, ফুচকা হৈ গৈছে ৰেডি। চাব পাৰে চব ফুচকাত ভোট জলকীয়া ভৰাই দিছোঁ। যিমান ফুচকা আছে চবতে ভোট জলকীয়া ভৰাই দিছোঁ। ইয়াতে চেলেঞ্জটো এইটো হ'ব, আমি চাৰিটা খেলিম। চাৰিটা কোন দেখা হ'ব, চাৰিটাই খেলিম। আৰু চাৰিটাৰ ভিতৰত মানে কি যোনে 1 মিনিটত 10টা ফুচকা খাই দিব পাৰিব, সি হ'ব উইনাৰ। সো গাইজ, ভিডিঅ'টো চাই লওক আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিয়ক এতিয়াতে। ভিডিঅ'টো বহুত ধুনীয়া হ'ব। ठोक दीजिए महाकाल का ठोक दीजिए। 5,000 लौटे दिख जाना चाहिए। ये 4,000 के लिए मैं यहाँ पे नहीं खड़ा हूँ। বলক আগত ইয়াৰ পিছত কি হৈ থাকে চাই থাকক। চেলেঞ্জ ষ্টাৰ্ট হৈ গ'ল। দেন এতিয়া ষ্টাৰ্ট কৰিম আমি। ইয়াতে মোৰ লগত আছে মোৰ মা ফাৰ্ষ্টতে, ছেকেণ্ডত মোৰ সৰু চিষ্টাৰ, তাত এটা মই, আৰু এইটো মোৰ মাজু চিষ্টাৰ। মানে এই মোতকৈ সৰু আৰু এইতকৈ সৰু, আৰু এইটো চবতকৈ নহয়, চৰি আমাৰ চবতকৈ ডাঙৰ। সো গাইজ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। টাইমিং লগাই দিওঁ। এতিয়া লগাম 1 মিনিটত। চবৰে 10টা ফুচকা আছে আৰু ফুচকাৰ ভিতৰত ভোট জলকীয়া আছে। 1 মিনিটত যোনে চবতকৈ বেছি ফুচকা খাব পাৰিব সি হ'ব উইনাৰ। চ' বলক চাই থাকক ভিডিঅ'টো। টাইমিং লগাই দিওঁ। টাইমিং লগাই দিছোঁ। ৰেডি গাইজ, চাই থাকক। চবৰে আজি আগ লাগি যাব। क्या बोला तूने? 3, এইটো টাইমিং এইটো নিদিওঁ হয় ন? ঠিক আছে, ষ্টাৰ্ট। এই পেলাই দিছি। पार्टी बदल लिया साला।
গাইস 1 মিনিটত কোনো খতম কৰিব পৰা নাই যেন মায়ে জিকিছে মায়েৰ তাত আছে 3টা ভাত সুমিতাত আছে 4টা মোৰ তাত আছে 4টা কিন্তু মোৰ তাত 5টা আছিল কিন্তু মই এটা পেলাই দিছোঁ মই খাব নোৱাৰিলোঁ এইটাত আছে 5টা মানে আল্টিমেটলি জিকিছে মা কিন্তু এতিয়া আৰু 1 মিনিট নহয় আমি 2 মিনিট আৰু লগাম 2 মিনিটত গোটেইখিনি শেষ কৰিব পাৰোঁ নেকি চাওঁ কোনে আগত শেষ কৰে চ' গাইস ষ্টাৰ্ট কৰিম পাৰিব চ' আৰু 2 মিনিটত ষ্টাৰ্ট কৰিম আকৌ এইখিনি গোটেই শেষ কৰি দিম আজি कौन है ये लोग कहां से आते हैं ये হাৰিলে গোটেইটা এই চিটিং কৰিছে এই সব জলকীয়াবিলাক ওলাই গৈছে চ' এতিয়া উইনাৰ হ'ল আম্মা সেকেণ্ডত সুমি থাৰ্ডত মই লাষ্টত এই হাৰিছে চ' গাইছ পানী খাই ল পুৰা অৱস্থা বেয়া মোবাইল মই ৰখি ল পানী খাই ল ভিডিঅ'টো চাই যদি ভাল লাগিছে আৰু যদি কিবা যদি নতুন চেনেল থাকে চ্যালেঞ্জ সরি बस हवा निकल गई চেনেল বোলে চলাৰ তাপতে কি ওলাইছে গমে নাপাওঁ চ্যালেঞ্জ যদি কিবা থাকে দেন মোক কমেন্ট কৰি জনাব আমি হেতু চ্যালেঞ্জ কৰিম চ' আজি পুৰা পাম ফাটি গৈছে খালি ফুচকা খাই আছো এতিয়া আম্মাটো খাই কিনাই খাল গমে নাপালো মোৰ অলপো জ্বালা লাগা নাই वेरी डेंजरस জ্বালাই লাগা নাই মানে কি চালু আছে মায়ে অলপ চালুমি কৰিছে কিতা কি চালমি খাইছো তো वाह दीदी नहीं नहीं दीदी वाह दीदी 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 মা জিকিছে কিন্তু তাতে এটা কিয় বেলেগ টেকনিক আছে আৰু জ্বলা খোৱাৰ কিন্তু সেইটো আমি এতিয়া নকওঁ পিছত এইটো মায়ে ক'ব আপোনালোক জনাব পিছত জনাব আৰু এতিয়া নহয় চ' আজিলৈ ইমানে ভিডিঅ' চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব চ' বাই বাই টাটা জ্বলা হাত খাব পৰা নাই খাই ল বাই বাই